নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি এটা ষ্টৰী ক'ম আৰু এই ষ্টৰীটোৰ মূল কথাখিনি জানিবলৈ হ'লে ষ্টৰীটো শেষলৈ অলপ মনোযোগ দি শুনিব। আহক এতিয়া আমি আমাৰ ষ্টৰীটো আৰম্ভ কৰোঁ। এগৰাকী ডাঙৰ বিজনেছমেনে এবাৰ এখন হোটেলত 3 মাহৰ বাবে থাকিবলৈ ৰুম বুক কৰিছিল আৰু বুক কৰাৰ প্ৰথম দিনাই তেওঁ ৱেটাৰজনক গধূলি মাতি আনি কৈছিল যে নেক্সট ডে ৰাতিপুৱা তেওঁক ৰাতিপুৱা 6টা বজাত জগাই দিব। কথামতেই কাম। ৱেটাৰজন ৰাতিপুৱা 6 বজাৰ লগে লগে আহি বিজনেছমেনজনৰ ৰুমৰ দৰজাত টকটকাই তেখেতক মাতিলে আৰু উঠাৰ পাছত ক'লে, গুড মৰ্ণিং ছাৰ, আপুনি কি ল'ব ব্ৰেকফাষ্টত? চাহ, কফি, গাখীৰ কি লাগিব আপোনাক? তেতিয়া বিজনেছমেনজনে ক'লে যে এইবোৰ একো নালাগে, কেৱল নেমু পানী এগিলাচ দিলেই হ'ল। আৰু বিজনেছমেনগৰাকীৰ কথামতে ৱেটাৰজনে অলপ সময় পিছতে নেমু পানী এগিলাচ আনি দিলে। নেমু পানী গিলাচ খাই বিজনেছমেনজনে ফ্ৰেছ হৈ অলপ সময় পিছতে কামলৈ ওলাই গ'ল আৰু দ্বিতীয় দিনা উভতি আহি একে ৰাতিপুৱা 6 বজাৰ লগে লগে ৱেটাৰজন তেওঁৰ দৰজাত টকটকাই জগাই দিলে আৰু আগৰ দিনাৰ দৰে তেওঁক অপশ্যন দিলে যে চাহ, কফি, গাখীৰ কি ল'ব? তেতিয়া পুনৰ বিজনেছমেনজনে সেই একে ক'লে যে এইবোৰ একো নালাগে, কেৱল নেমু পানী এগিলাচ দিলেই হ'ল। ৱেটাৰগৰাকীয়েও একো নকৈ নেমু পানী এগিলাচ আনি দিলে। এনেকৈ প্ৰায় এমাহমান গ'ল। তাৰপিছত এদিন কি হ'ল, ৱেটাৰগৰাকীয়ে বিজনেছমেনগৰাকীক কোনো অপশ্যন নিদি তেওঁক মাতিবলৈ আহোঁতে নেমু পানী এগিলাচ লৈ আহিল। এই কাহিনীটোত ৱেটাৰজনক যদি আমি আমাৰ মন বুলি ভাবোঁ আৰু বিজনেছমেনগৰাকীক যদি আমি আমাৰ মগজু বুলি ভাবোঁ, তেনেহ'লে আমি এটা কথা বুজিব পাৰোঁ যে আমাৰ মনটোৱে আমাক প্ৰথমে বহুত অপশ্যন দিয়ে আৰু যদি আমি আমাৰ মনৰ কথা নুশুনি আমি আমাৰ দিমাগেৰে কাম কৰোঁ, তেনেহ'লে পিছলৈ আমাৰ মনটোৱে আমাক অপশ্যন দিয়া বন্ধ কৰি দিয়ে। এইটো কথা হয়তো আপোনালোকে ভালদৰে ধৰিব পৰা নাই, মই বুজাই গৈ আছোঁ। চাওক, আপোনালোকৰ জীৱনৰ লগত ৰিলেটেড এটা কথা কওঁ যে যেতিয়া আপুনি ৰাতিপুৱা উঠিম বুলি মোবাইলত বা ঘড়ীত এলাৰ্ম দি থয় আৰু এলাৰ্ম বজাৰ লগে লগে আমাৰ মনটোৱে কি কয় যে এলাৰ্মটো বন্ধ কৰি আৰু অলপ টাইম শুই লওঁ। ঠিক তেনেদৰে যেতিয়া আমি গধূলি পঢ়া টেবুললৈ যাওঁ তেতিয়া আমাৰ মনটোৱে কি কয় যে পঢ়াৰ আগত আমি এবাৰ আমাৰ ছ'চিয়েল মিডিয়া, হোৱাটছআপ, ফেচবুক, টিকটক এইবোৰ এবাৰ চেক কৰি লওঁ। আৰু তেতিয়া যদি আমি আমাৰ মনৰ কথা নুশুনি আমি আমাৰ ব্ৰেইনে কয় যে নাই এইবোৰ চেক কৰিব নালাগে বা এলাৰ্ম বন্ধ কৰি শোৱাৰ কোনো দৰকাৰ নাই, তেতিয়াই উঠা আৰু পঢ়া আৰম্ভ কৰা, তেতিয়া আমাৰ টাইমখিনি ৱেষ্ট নহ'ল হয়। চাওক, আমাৰ মনটো এনেকুৱা এটা বস্তু যিটোৱে কোনো এঠাইত থাকি শান্তি নাপায়, উৰি ফুৰে, অৰ্থাৎ আমাক মাল্টিপল অপশ্যন দি থাকে আৰু কিবা এটা কাম কৰিবলৈ খুজিলেও ই আমাক ডিষ্ট্ৰেক্ট কৰিবলৈ চেষ্টা কৰে। কিন্তু আমাৰ ব্ৰেইনটো এনেকুৱা নহয়, ই যি কৰিম বুলি ডিচাইড কৰে সেইটো কৰি দেখুৱাবলৈ মনে প্ৰাণে চেষ্টা কৰে আৰু আমাৰ ব্ৰেইনৰ কথা মনেও শুনিবলৈ বাধ্য হৈ যায়। আৰু যদি আমি সদায় আমাৰ ব্ৰেইনটোক প্ৰাধান্য দিওঁ বা ব্ৰেইনে কি কৰিবলৈ কয় সেইটো যদি মানো, তেনেহ'লে ৱেটাৰজনৰ দৰে এনেকুৱা এদিন হ'ব যে আমাৰ মনে আমাক অপশ্যন দিয়াই বন্ধ কৰি দিব। তেতিয়া আমাৰ কি হ'ব, যিহেতু ব্ৰেইনে আমাক মাল্টিপল অপশ্যন নিদিয়ে, এটা কাম কৰি ভালকৈ কৰিবলৈ শিকায়, তেনেহ'লে আমাৰ কিবা এটা কাম কৰিবলৈ আমাৰ কোনো বেমেজালিৰ সৃষ্টি নহয়। মোৰ এই ভিডিঅ'টোৰ মূল কথা এই যে আমাৰ মনটোৱে কোনো এটা কাম নকৰিবলৈ আমাক হাজাৰটা অপশ্যন দিব, কিন্তু আপুনি সেইটো কামেই কৰিব যিটো কাম আপোনাৰ ব্ৰেইনে আপোনাক কৰিবলৈ কয়, কাৰণ মানুহে কয়ে দিলটো পাগল হে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।